जी फेरगाव बागानत 15 नम्बर लाइनत আজি আমি আইছো ইউথ হিসাবে আর আজি দিনটো আমার প্রোগ্রাম আছে আমি কব খুজিছো যে আমার রাইজর এই পানিরি যিবিলাক রাইজ আছে সিহঁতে যেন ভুল নকৰে এতিয়া মই শর্টকাট আপোনালোকৰ মাজত রাইজৰ আগত মই কব খুজিছো আপোনালোকৰ যোগেদি যে আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰে আমাৰ লোকেলৰ নহয় 110-105 কিলোমিটাৰ দূৰৰ এজন ক্যান্ডিডেট মই হিটোৱে ৰিকুৱেষ্ট কৰিব খুজিছো যিবিলাকে গাড়ী লৈ ভিআইপি মানুহবিলাক গুৱাহাটীত যায় বিশ্বজিৎ দৈমাৰী ছাৰক লগ ধৰিব পাৰিব তেখেতসকলে বিশ্বজিৎ দৈমাৰী ছাৰক ভোট দিয়ক যিবিলাকে সোৱাগপুৰত যাই ফেলে মাহত একবাৰ সপ্তাহত একবাৰ আহি ফেলে আহা সময়ত যিবিলাকে যাব পাৰিব সোৱাগপুৰত 70 কিলোমিটাৰ বা 50 কিলোমিটাৰ খোজকাঢ়ি যাব পাৰিব কাৰ লৈ যাব পাৰিব সিহঁতৰ সেইবিলাক মানুহে বিশ্বজিৎ ভোট দিব আপোনালোকে যাব পাৰিব গুৱাহাটীত আপত্তি নাই যিবিলাকে সোৱাগপুৰত যাব পাৰিব খোজকাঢ়ি এমএলএ জিকাৰ পিছ কি প্ৰতিশ্ৰুতি কৰিব আপোনালোকৰ মাজত তাতে যায় আপোনালোক বিন্দাসে থাকিব আপোনালোকে কোনো দিন লগ নাপাব এটা আপোনালোকৰ মাজত কৈছো যে আজি তাৰিখত দিব না বিজেপি ভোট দিব না যদি 1000 টাকা দিলে ঠিক আছে কাৰণ একমাত্ৰ হল যি বস্তু বানিৰ দাম হৈছে সিলিন্ডাৰ তেল গেছ এইবিলাক আলু পিয়াজ দালি সকলো বস্তুৰ দাম বৃদ্ধি হৈছে কিন্তু এটা বস্তু বৃদ্ধি হোৱা নাই কি হেতু ৰাজ্যক মই সুধিব বিচাৰো যে কি বৃদ্ধি হোৱা নাই আমাৰ দৰমা হৈছে নেকি আমাৰ বৃদ্ধি হৈছে হোৱা নাই চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 351.33 আমাক পইচা দিম বুলি কেনে কিন্তু এতিয়ালৈকে এই প্ৰতিশ্ৰুতি আমাক পূৰ্ণ কৰা নাই কিয় কৰা নাই সেইকাৰণে আমি টাৰ্গেট লৈছো বগান অঞ্চলক যাতে আমাৰ গাঁৱে ভূঞে ভৰি কেনে আমাৰ যি ল'ৰা ছোৱালীবিলাক আছে যি আমাৰ মা দেউতা ককাবিলাকে আছে সেইবিলাক আমাৰ প্ৰায় অনপঢ় আছে বগান এৰিয়াত সেইবিলাকক আমি যাতে সজাগ কৰি আছো যাতে এই চৰকাৰ যি চৰকাৰ আছে এতিয়া যি যোৱা 5 বছৰত আমাক ঠকাই লুটিপুটি খালে এতিয়া আকৌ আমাক সেই আগৰ দুৰ্নীতি আকৌ চলাবৰ কাৰণে এতিয়া গাঁৱে ভূঞে আমাৰ বগান অঞ্চলত সোমাই কিনে যাতে টকাৰ লোভ দেখাই কিনে যে ভোট কাঢ়ি ল'ব বিচাৰিছে এইটো আমি হ'ব নিদিওঁ আমাৰ ইউথ পিন্ধি এটাই আমি হকিয়াই দিব বিচাৰোঁ যে এই যি চৰকাৰ আছে বিজেপি চৰকাৰ যাতে সেই আগৰ দৰে আমি এতিয়া নাথাকোঁ আমাক সকলো বস্তুত যি বৃদ্ধি কৰিছে দৰমহা বৃদ্ধি কৰা নাই অন্য বস্তুত বৃদ্ধি কৰিছে আমাক দৰমহাটো বৃদ্ধি কৰিব লাগে আৰু বিশেষকৈ যে 6টা জনগোষ্ঠীক যাতে জাতিকৰণ দিয়া কথা আছিলে সেইখনো দিয়া নাই এইবিলাক আৰু মাটি পাট্টা এইবিলাক আৰু যি আমাৰ এতিয়া লেণ্ড ৰেভিনিউ আমাৰ পৰা কাঢ়ি আছে আগত আছিল 70 টকা কিবা এতিয়া কিমান 75 টকা হৈ গৈছে এইবিলাক আমি 167 হাজিৰা পাই কিনে কেনেকৈ এইবিলাক কিবা কৰিব না ল'ৰা ছোৱালীক পঢ়াব না ঘৰে চলাব যদি 180 টকা যি হাই লেভেলৰ যদি আমি মিঠাতেল খাব যাওঁ 180 টকা দিব লাগে এইবিলাক আমি কিনি কেনে যদি ঘৰ চলব নোৱাৰোঁ ল'ৰা ছোৱালী কিবা কৰিব নোৱাৰোঁ আমি কি কৰিম সেইকাৰণে আমি এই বিশেষ অনুষ্ঠান সেইকাৰণে আমি গাঁৱে ফুৰি